নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই শাক এটা আনিছোঁ। এইটো শাক দেখিছেনে? এই শাকটো মানে বন জালুক বুলি কয় ইয়াৰ নামটো। এইটো মানে নাৰী পাক লাগিলে, মাইকী মানুহৰ যে নাৰীৰ কাৰণে বহুত ভাল, নাৰী পাকৰ কাৰণে। এইটো আমাৰ মাৰ আগত মোৰ নাৰী পাক লাগিছিল। এইটো শাক মানে নহৰুৰ লগত মায়ে মোক ভাজি খুৱাইছিল, মই ভাল পাইছিলোঁ। এতিয়া মানে এই শাকটো মানে এনেই ঘৰত পাবলৈ টান, কিন্তু কোনো জেগাত এইটো শাক বহুত ওলায় আৰু বিশেষকৈ পিয়ালিত মানে বেছি হয় এইটো শাক। সেইকাৰণে আজি মই এঘৰ মানুহৰ ঘৰত পাই পেলাই এইটো লৈ আহিছোঁ। এইখিনিতে পিয়ালিতে মই এতিয়া ৰুম। এতিয়া এই শাকটো মানে আপোনালোকে চাওক, এইটো পিয়ালিত বেছিকৈ হয় এইটো শাক। এয়া দেখিছেনে? মই এইখিনিতে মানে এই শাকটো আজি পাই পেলাই লৈ আহিছোঁ। এই পিয়ালিতে মানে ৰুইছোঁ। এইটো শাক পিয়ালিত বেছিকৈ হয়। এইটো আপোনালোকে খাই চাব, নাৰী পাক লাগিলে ভাল পাই যাব এইটো।